সকলোৱে প্ৰেম কৰে নিজৰ প্ৰেম সফল হওক বুলি কিন্তু মানে কাৰোবাৰ সফল হয় আকৌ আন কাৰোবাৰ বিফল হয় যেতিয়া আপুনি এজনী ছোৱালীক 5-10 বছৰ ধৰি ভাল পাই থাকিব আৰু ভাল পাই তেওঁক আপুনি নিজৰ কৰাৰ সপোন দেখি থাকিব কিন্তু তাৰ পিছতো আপোনাৰ সন্মুখতে আপোনাৰ প্ৰিয়জনক কোনোবা চাকৰি কৰা মানুহে বিয়া কৰাই লৈ যাব তাৰ পিছত আসলে কিমান দুখ লাগে সেইজনে বুজে যিজনে ইতিমধ্যে সেই দুখ পাইছে যিজনে নিজৰ সন্মুখতে প্ৰিয়জনক বেলেগে নিজৰ কৰি লোৱা দেখিছে যদি আপুনি এনেকুৱা এটা পৰিস্থিতিত পৰে তেতিয়াহলে আপুনি কাক দুখ দিব নিজক নে আপোনাৰ ভাল পোৱা সেই ছোৱালীজনীক যাক আপুনি নিজৰ কৰি ল'ব বিচাৰিছিলে চাওক এখিনতে এটা কথা কওঁ যে প্ৰায়ভাগ ছোৱালী স্বনিৰ্ভৰশীল নহলেও কিছুমান ছোৱালী কিন্তু স্বনিৰ্ভৰশীল আৰু যেতিয়া আপুনি এজনী ছোৱালীক 5-10 বছৰ ধৰি ভাল পাই থাকিব সেই ভাল পোৱাখিনি যদি মানে পটককেনে আপুনি এৰিবলগীয়া হ'ব পাৰে তাত কিন্তু বহুতেই ধৈৰ্য ধৰি থাকিব নোৱাৰে আৰু সেই কাৰণে বহুত লোকে আত্মহত্যাৰ দৰে পথ বাছি লয় আৰু সেই কথাটো আপুনি প্ৰেম কৰাৰ আগতে কিছুমান কথা আপুনি জানি বুজি ল'ব লাগিব যে মই যাক আসলতে ইমান ভাল পাইছো তেওঁক মই কোনো কাৰণতে হেৰাই যাবলৈ নিদু আৰু আপুনি তাৰ কাৰণে কিন্তু হাত সাবতি বহি থাকিলে নহব আপোনাৰ সন্মুখতে যেতিয়া কোনোবা মানে টপা অংগলে আপোনাৰ প্ৰিয়জনক মানে নিজৰ কৰি ল'ব আপোনাৰ তেতিয়া বহুত খং উঠিব আৰু আপুনি সেই সময়ত ধৈৰ্য ধৰিব নোৱাৰিব আৰু আপুনি হয়তো আত্মহত্যাৰ দৰে পথ বাছি ল'ব তেন্তে আপুনি ইয়াৰ পিছত কি কৰিব কৈ আছো চাওক এখিনি এটা কথা কওঁ যে আপোনালোকে অকল কিন্তু প্ৰেম কৰি থাকিলেই নহব আপুনি যদি প্ৰিয়জনক আপোনাক লাগে আপুনি যদি প্ৰিয়জনক যদি আপুনি নিজৰ কৰিব খুজিছে তেন্তে হলে আপুনি ছোৱালীজনী মাক বাপেকক দেখাই দিব লাগিব যে আপোনাকৰ ছোৱালী যদি মোৰলৈ আসলে বিয়া হৈ আহে তেন্তে কেতিয়াও দুখত থাকিবলগীয়া নহয় আপুনি মানে এনেকুৱা এটা পৰিস্থিতি আপুনি ক্ৰিয়েট কৰিব লাগিব যাতে মাক বাপেকও ভাবি চাই যে হয় এই ল'ৰাটোলৈ যদি আমি বিয়া দিওঁ তেন্তে হলে আমাৰ ছোৱালীজনী দুখত কেতিয়াও নপৰে কাৰণ কোনো মাক বাপেকে নিবিচাৰে যে নিজৰ সন্তান গৈ আন এঘৰত দুখত পৰাটো সো আপোনালোকৰ অকল প্ৰেমৰ নামত মূল্যৱান সময়খিনি নষ্ট কৰিলে নহব মাজতে আপুনি প্ৰেম কৰিব লাগিব আৰু তাৰ মাজতে আপুনি নিজকে এষ্টাব্লিছো কৰিব লাগিব যাতে আপুনি প্ৰিয়জনক কেতিয়াও হেৰুৱাবলগীয়া মানে পৰিস্থিতিৰ সৃষ্টি নহয় যদিহে আপোনাৰ প্ৰিয়জন স্বনিৰ্ভৰশীল হয় মানে আপোনাৰ ভাল পোৱা ছোৱালীজনীয়ে নিজাকৈ কিবা এটা কৰি আছে তেন্তে মানে তাই আপোনাক কোনো কাৰণতে এৰি থৈ নাযায় আৰু যদি এৰি থৈ যায় আপুনি গম পাব যে সেয়া কেৱল স্বাৰ্থলোভীহে প্ৰেম আছিল তাৰ বাদে একো নহয় চাওক মই আসলে কোৱা নাই যে আপোনালোকে মানে প্ৰেম নকৰিব প্ৰেম কৰক কিন্তু প্ৰেম কৰাৰ মাজতেই আপুনি নিজৰ কেৰিয়াৰটো বনাবলৈ চেষ্টা কৰক যাতে আপুনি কেতিয়াও প্ৰিয়জনক হেৰুৱাবলগীয়া আসলতে অৱস্থাৰ সৃষ্টি নহয়